हरखाबै गोब्राब अखा हानायाव गौरां दैया बारायना सोनाब बागिसा गामि सेसापानी खस्लागाव कल'निपारा फाराउरा बायदि ओनसोलनि सुबुंफोरखौ थांलाय फैलाय खालामनायाव जेंना खालामदों। क'क्राझार फारसे थांनो 200 मिटारसो जानथायाव थानाय रायजो राजाफोर फरायसा फरायसुलि फरायसुलानि थाखाय थांलाय फैलाय खालामनो थाखाय दालां गैया। मख'जाथावदि बे ओनसोलनि रायजो राजाफ्रा सरकारनिफ्राय गोबां खेब दाबि खालामदोंमोनब्लाबो मावफुंनाय जायाखै होनना क'क्राझार जिल्ला एबिएमसुनि आफादगिरि नजरुल इस्लामआ फोरमायदों। गोदानै सरकाराव फैनाय बिटिसिनि चिफ प्रमद बर' बिथांखौ खावलायदों बे बिथिङाव नोजोर होना थाबैनो राहा लानो खावलायदेरो। उपस्थित आছো এই ঠাইখন হৈছে গৌৰাং নৈৰ পশ্চিম ফাল অৰ্থাৎ দক্ষিণ বাগিচা গাঁও তথা চেঁচাপানী গাঁও আৰু পূবফালে হৈছে আমাৰ কোকৰাঝাৰ চহৰ। এই কোকৰাঝাৰ চহৰ আৰু দক্ষিণ বাগিচা গাঁও তথা চেঁচাপানীক ভাগ কৰা একমাত্ৰ কাৰণটোৱে হৈছে আমাৰ এই গৌৰাং নদী। আমি এই গৌৰাং নদীৰ পশ্চিম ফালে থিয় হৈ আছোঁ আৰু পূবফালে হৈছে আমাৰ কোকৰাঝাৰ চহৰ অৰ্থাৎ 200 বা 150 কিলোমিটাৰ হ'ব, 200 বা 150 মিটাৰ হ'ব। গতিকে আমি বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ যে এই অঞ্চলৰ যাতায়াতৰ সুচল কৰাৰ বাবে, এই অঞ্চলৰ মানুহৰ যাতায়াতৰ সুবিধাৰ বাবে এই অঞ্চলত স্থায়ী এটা যাতায়াতৰ ব্যৱস্থা কৰি দিব লাগে, স্থায়ী এটা দলঙৰ ব্যৱস্থা কৰি দিব লাগে। আপোনালোকে চাব পাৰিছে পিছফালে যে এটা বাঁহৰ সাঁকো আছিল, এই বাঁহৰ সাঁকোদি এই অঞ্চলৰ কেইবা সহস্ৰাধিক লোক প্ৰতিদিনে কোকৰাঝাৰ চহৰত অহা যোৱা কৰিছিল। বহু শ শ ছাত্ৰ ছাত্ৰীয়ে কোকৰাঝাৰ চহৰত বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি আছে। কিন্তু দুখৰ বিষয়, যোৱাকালি গৌৰাং নৈৰ বাৰণী পানীয়ে এই যি বাঁহৰ সাঁকো আছিল এই বাঁহৰ সাঁকোখন উটুৱাই লৈ যায়। এই বাঁহৰ সাঁকোখন আমাৰ গাঁৱৰ ছয়বৰ আলী নামৰ মানুহজনে নিজৰ ব্যক্তিগত ধন, নিজৰ গাঁঠিৰ ধনেৰে এই দলংখন প্ৰতি বছৰে সাজে আৰু গৌৰাং নৈৰ বাৰণী পানীয়ে সেই দলংখন প্ৰতি বছৰে উটুৱাই লৈ যায়। তাৰপিছত কি হয়, এই দলংখন উটুৱাই লৈ যোৱাৰ পিছত এই অঞ্চলৰ কেইবা সহস্ৰাধিক লোক, আপোনালোকে পিছফালে চাব পাৰিছে ৰেলৰ দলং আছে, এই ৰেল দলঙেদি অহা যোৱা কৰিব লাগে, সৰু নাৱেৰে যাত্ৰা কৰিব লাগে। এই সৰু নাৱৰ যাত্ৰা আৰু ৰেল দলঙেদি অহা যোৱা কৰাৰ ক্ষেত্ৰত বহু মানুহ আমাৰ এই অঞ্চলৰ কেইবাজন লোক ইতিমধ্যে ৰেলৰ তলত পৰি তেখেতসকলে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আমি বাৰে বাৰে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা তথা এবিএমচুৰ তৰফৰ পৰা, বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা, এই অঞ্চলবাসীৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত বাৰে বাৰে দাবী উত্থাপন কৰিছিলোঁ, বিগত চৰকাৰৰ ওচৰত বাৰে বাৰে দাবী উত্থাপন কৰিছিলোঁ যে এই অঞ্চলত সুচল হ'ব পৰাকৈ এখন দলঙৰ ব্যৱস্থা কৰি দিব লাগে, যাতায়াতৰ সুচলৰ ব্যৱস্থা কৰি দিব লাগে। কিন্তু কোনো চৰকাৰে আমাৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিলে। বৰ্তমান যিহেতু আমাৰ বিটিচিত নৱগঠিত প্ৰমোদ বড়ো চাহাবৰ চৰকাৰ চলি আছে তথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত আমি এবিএমচুৰ তৰফৰ পৰা টানি অনুৰোধ জনাইছোঁ যে এই বৃহৎ অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ্থে এখন যাতে যাতায়াতৰ সুচল ব্যৱস্থা আপোনালোকে কৰি দিয়ে, কাৰণ এই অঞ্চলবাসীয়ে জমৰ যাতনাত ভুগি আছে। গতিকে দুনাই আকৌ অনুৰোধ জনাইছোঁ যাতে এই বৃহৎ অঞ্চল দক্ষিণ বাগিচা গাঁও, চেঁচাপানী, কমলাচৰা, পাৰৌৰা, তাৰ আবেৰখুটি, তাৰপিছত হ'ল কলনীপাৰা, এই বৃহৎ অঞ্চলৰ মানুহৰ যাতায়াতৰ কাৰণে এখন সুচল ব্যৱস্থা যাতে চৰকাৰে কৰি দিয়ে তাৰ বাবে কৰজোৰে অনুৰোধ জনাইছোঁ।